নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনাবলৈ লৈছোঁ খুতুৰা শাক আৰু টেঙামৰা গুটিৰ সৈতে মাছৰ আঞ্জা। ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবচোন। প্ৰথমে এয়া বাৰীৰ পৰা মই এয়া খুতুৰা শাক বুটলি লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে উঠাই ধুই মেলি চাফা কৰি ল'ম। আনফালে এয়া মাছ লৈ লৈছোঁ। মাছখিনি এতিয়া নিমখ হালধি দি ফ্ৰাই কৰি ল'ব লাগিব। মাছখিনি যিহেতু মই হাফ ফ্ৰাই কৰিম। এইফালে এয়া হৈ গৈছে, এইখিনি এতিয়া নমাই ল'ম। আনফালে আকৌ এয়া খুতুৰাখিনি মই কাটি লৈছোঁ। এইফালে বেলেগ এখন কেৰাহী পাতি ইয়াতে তেল দি দিলোঁ। ইয়াতে মই পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। এইখিনি ৰঙচুৱা হোৱাত এতিয়া খুতুৰা শাকখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। ইয়াতে এতিয়া হালধি আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া এইখিনি ঢাকনখন দি অকণমান সিজিবলৈ দিম। এইফালে দেখিছেনে পাতখিনি প্ৰায় সিজি গৈছে। ইয়াতে মই অকণমান নহৰু দুটামান থেতেলিয়াই দি দিছোঁ। বাকী মই একো নিদিওঁ ইয়াতে। এইফালে এয়া এতিয়া পানী দি দিছোঁ। এইখিনি উতল অহালৈ অকণমান ৰ'ব লাগিব। এইফালে এয়া উতল আহিলে দেখিছেনে। এতিয়া এয়া টেঙামৰা গুটি ছিঙি লৈছোঁ। আপোনালোকে টেঙামৰা গুটি এনেকৈ দি খাবচোন, খুব ভাল লাগে। বহুতে খাইছে বাৰু। খালি এয়া টেঙামৰা গুটিখিনি ভালদৰে ধুই ইয়াতে দি দিছোঁ। ইয়াতে এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ। এতিয়া এইখিনি উতল অহালৈ মই ভালদৰে ঢাকি থ'ব লাগিব। আনফালে আকৌ এয়া ধনিয়া বুটলি লৈছোঁ। ধনিয়া যিহেতু তাত দিব লাগিব। ধনিয়া খুব গোন্ধটো ভাল লাগে নহয় জানো। এইফালে আঞ্জাখন মোৰ হৈয়ে গ'ল। ইয়াতে ধনিয়া দি দিলোঁ। এয়া মোৰ দেখিছেনে ভাতৰ থালি ৰেডি হৈ গ'ল। আজি মোৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ আকৌ অন্য